জ্ঞাপন কৰিছোঁ আৰু আজি এই পবিত্ৰ ঈদৰ দিনা আনন্দৰ দিনাখনো আমি কলা বেজ পৰিধান কৰি আজি আমি আমাৰ মনৰ দুখ মনৰ বেদনা আমাৰ মনৰ প্ৰতিবাদ আমি প্ৰকাশ কৰিছোঁ আৰু সমগ্ৰ ভাৰতবাসী ৰাইজক বুজাব বিচাৰিছোঁ যে অসমৰ বুকুত বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক যিধৰণে বিদেশীৰ নামত স্বদেশী ভাৰতীয়সকলৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে এই নিৰ্যাতন চৰম সীমা পাইছেগৈ যাৰ কাৰণে আজি ঈদৰ দিনাখনো আমি বাছি লৈ আজি আমি আমাৰ মনৰ কথাখিনি মনৰ দুখখিনি মনৰ বেদনা মনৰ প্ৰতিবাদখিনি আজি আমি কৰিবলৈ বাধ্য হৈছোঁ যে আজি আমি সম্প্ৰীতিৰে আজি ঈদ পালন কৰিম সেই সময়ত আমাৰে বহু মাতৃ আজি নিজৰ সন্তান আজি কাষত নাই আজি বহু পিতৃৰ আজি সন্তান কাষত নাই বহুতৰ পিতৃ নাই বহুতৰ মাতৃ নাই বহুতক বি ভোটৰ নামত আজিৰ দিনত অত্যাচাৰ কৰা হৈছে বহুতকে আজি ডিটেনশ্যন কেম্পৰ অত্যাচাৰ কৰা হৈছে আজি বহুতকে পুছবেগৰ নামত নিৰুদ্দেশ কৰি ৰখা হৈছে গতিকে এই যে অমানৱীয় অত্যাচাৰ ভাৰতবৰ্ষৰ বুকুত কোনো মানুহক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰা নাই গতিকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যি ধৰণৰ বৰ্ডাৰ পুলিচ আৰু এপ্টিকৰে যি ধৰণে আমাৰ ভাৰতীয় নাগৰিকসকলৰ প্ৰতি অন্যায় আৰু অত্যাচাৰ কৰিলে ইয়াৰ প্ৰতিবাদ ঈদৰ দিনাখনৰ পৰা আৰম্ভ হৈছে আৰু এই প্ৰতিবাদ আমি